Good morning, guys. Welcome to my another vlog video. আজি কাম চাম বন্ধ মই গৈ আছো আজি সাবুয়া মই বেগটো দেখিছিলে বেগটো মই গৈ আছো সাবুয়া লগত যাব আৰু এইটো লগত যাব মোৰ লগৰ কেইটামান যাব দুটামান তো কলে গৈ আছো কি কাৰণে গৈ আছো গৈ কিনে प्रथम गई कि लोगों लग कर लोगे उनके गई कि उससे पहले मेरा सामान सब बैग में भरा रहेगा ठीक है तो वीडियो में बने रहे उलाई लो इतना सो गाइस मैं इतना आको मैं दुकान आबलगिया हल चराई दाना आनिबलगे इतना चराई दाना आनिबले आइसो चराई दानाखिनि प्रथमते उलियाइ लওঁ তাৰপিছত আকৌ তাত যাব লাগিব বেগটো লৈ লওঁ চৰাই দানাখিনি উলিয়াই লওঁ প্ৰথমতে আৰু লগতে চৰাইখিনি আজি দেখাইছো পৰিভূমি চৰাই আছে পুৰা দাদাহঁতৰ ঘৰত বহুত আছে দেখাম মজা হ'ব তো ভিডিঅ'টো চাই থাকক শেষলৈকে दादा माटी लाभ ना केले सब मतलब या की मतलब या सब मतलब या को केले मतलब या তেতিয়া কব মই হয় নহয় হয় বুলি सब मतलब या অকলে নিজৰ নিজৰ বনানলে কি পায় তই কি কৰিছ এই দানা আনিলো নে দানাখিনি হৈ গ'ল বা এইখিনি দানা যদি চৰাই দানা কাবাক লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব বা মোক ক'লেও হ'ব মোৰ যোগেদি মানে মই দাদাক নম্বৰটো দি দিম বা দাদাৰ নম্বৰটো আপোনাক দি দিম যাক লাগে সি লৈ ল'ব পাৰিব এইটো এটা বস্তা এতিয়া লৈ এইখিনি দানাখিনি লৈ কেনে গৈ থাকো পাই গ'লো এতিয়া ঘৰ এইখিনি দানাখিনি হা এই দানা আনিলো দানাখিনি মানে ইয়াৰ ষ্টক হ'ব এতিয়া খোৱা দানাখিনি যিমান আছে গোটেইখিনি লৈ ল'লোঁ ঘৰখিনি এইখিনি চৰাইখিনি অলপ পিছত আপোনালোকক ভালকৈ দেখাই আছোঁ কোনজনী কি নাম আৰু পিছফালেও আছে সেইখিনি দেখাই আছোঁ ৰ'ব অলপ সময় ধৈৰ্য ধৰক চ' গাইছ এতিয়া আপোনালোকক মই সেই চৰাইগোজনী দেখাম দেই পৰিভ্ৰমী চৰাই আছে যে সেই গোটেইখিনি দেখাম এফালেও ইয়াতো আছে আৰু পিছফালেও আছে সেইখিনি দেখাই আছোঁ এতিয়া আমাৰ হেৰি কি বুলি কয় নহয় কেয়াৰটেকাৰে আৰু এইফালে ই আমাৰ চৰাইকেইজনীৰ নাম ক'ব আৰু জলদি দানা দিলি এইফালেও আছে দুজনী ইয়াৰ পৰা আৰম্ভ কৰোঁ এতিয়া কেনেকৈ দানা কেনেকৈ দিয়ে কেনেকৈ চেঞ্জ কৰে সেইখিনি চব দেখাই আছোঁ চাই থাকক দানা দি দিলি সেইটোৱে এইফালেও আছে সেইফালেও দেখাম বেলেগ নাম আহিব ষ্টাৰ্টিঙত যেতিয়া দিব যাম ভিতৰত হাতত পৰি দিয়ে কি কৰি দিয়ে হাতত আহি পৰি যায় তাত আহি পৰি দিয়ে এইকেইটা নাম কৰ এইফালে তিনিজনী আছে চাৰিজনী আছে এইকেইটা নাম কি কওঁ পাঁচজনী আছে পাঁচজনী ক'ত গ'ল পাঁচজনী আছিলে গোটেইজনী একে ব্ৰিড কালাৰ বেলেগ এইটো ককটেল
অঁ এইকেইটা ককটেল এই বিশেষত্ব কি একো বিশেষত্ব সেনেকৈ নাই এইটো হৈ গ'ল ধুনীয়া চাবলৈ ককটেল মানে কি কিহৰ সংমিশ্ৰণ এটাতো আছে ভাটৌ হয় নাই ভাটৌৰে জাতি চব ভাটৌৰে জাতি তাতে আকৌ হাইব্ৰিড হয় এইবিলাক ন ককটেল তাৰপিছত ইয়াত আছে এইটো হৈ গ'ল ঘনচিৰিকাৰ নিচিনা যোনটো এইটো কি নাম ফিন্স ফিন্সটো ঘনচিৰিকাৰ নাম হয় নাই অঁ এইটো বেলেগ ফিন্স জাভা ফিন্স কি নাম জাভা ফিন্স এইটো হৈছে জাভা ফিন্স উৰি যাব দেই ফুলি সেইটো পুৰা এইকেইটা হৈছে জাভা ফিন্স এই ছ'চাইটি বনাই থাকে নাই অঁ সিহঁতি মানে একেলগে থাকে ছ'চাইটি বনাই থাকে ছ'চাইটি মানে পৰিয়ালত থাকে সেইটো সিহঁতৰ বেলেগকৈ থাকিব বেয়া পায় তাৰমানে সকলোৱে নোৱাৰে থাকিব লাগে পৰিয়াল লাগে ছ'চাইটি লাগে অঁ এইটো ছ'চাইটি ফিন্স বুলিও কয় ছ'চাইটি ফিন্স ছ'চাইটি ফিন্স তাৰপিছত নেক্সট আহিলে এইটো কি এইটো হয় জাভা ফিন্স এইটো জাভা ফিন্স এইটো একদম চাফা থাকে ইয়াত যিমান চৰাই আছে চবতকৈ চাফা এইটো খুব গা ধুৱে পানীত ইহঁতি চবতকৈ মানে চাফা অঁ ধান খায় ধান খায় দানা খায় অঁ ইয়াত ধানো দিয়ে তাৰমানে বাকীখিনি ধান কম খায় এই ধান চবতকৈ বেছি খায় অঁ এইটো হৈছে জাভা ফিন্স এইটো হৈ গ'ল জাভা ফিন্স আৰু এইটো কি হ'ল বোলে ছ'চাইটি ফিন্স নেকি ছ'চাইটি ফিন্স তাৰপিছত আহি আছে এইটো লগ কৰি লওক এতিয়া আপোনালোকক কমচে কম প্ৰথমতে 3টা জাতি দেখালোঁ প্ৰজাতি আৰু এতিয়া দেখাম এইটোৰ নাম কি এইটো ঘনচিৰিকাৰ নিচিনা লাগিছে ঘনচিৰিকাৰ নিচিনা এইটো ফিন্সৰ হয় এইটো ফিন্সৰ বেলেগ এটা হেৰি হয় ইয়াৰ নামটো পাহৰি থাকিলোঁ এইটো ছ'চাইটি ফিন্সৰ নিচিনাই অলপ বেলেগ অলপ খালি ইয়াৰ বিশেষত্ব কি ইয়াৰ বিশেষত্ব অলপ এই দীঘল নেকি বাৰু একো একে দীঘল নহয় সেনেকুৱাই চেম চাইজৰ বেলেগ বিশেষত্ব নাই দানা আছে হৈ যাব হৈ যাব আজি ইয়াৰ দানা আজি পূৰা আছে ৰাতিপুৱা দিছিলোঁ ফুল হৈ আছে ৰাতিপুৱা দিলে ডাঙৰে থাকে তাৰপিছত এইটো আহিছে আমাৰ এইটোৰ নাম কি এইটো একে ছ'চাইটি ফিন্স হয় ছ'চাইটি ফিন্সে এইটো ব্ৰিডটো বেলেগ নেকি একে ব্ৰিড হয় জেগা বেছি হৈ গ'ল দেখা নাই নেকি সেইটো চা অঁ ঠিকে দাগবিলাকে ন অৰেঞ্জবিলাক তাত ফুটটো অৰেঞ্জ কালাৰ এইটো চা অৰেঞ্জ কালাৰ একেই হয় আৰু ডিঙিটো এই ডিঙিত কিবা ঘৰ টাইপ আছে চব ইয়াত দাদা আনিছিলে অকল মাত্ৰ 6টা নে 7টামান আনিছিলে চব ইয়াত হাইব্ৰিড কৰি কিনি ল'ৰা ছোৱালী আছে ইয়াত হাইব্ৰিডটো কি মানে হাইব্ৰিড মানে সেইটো প্ৰজনন কৰি অঁ ল'ৰা ছোৱালী আছে সিহঁতৰ কেইটা আনিছে 6টা নে 7টা ইহঁতৰ ফিন্সৰ গুৱাহাটীত কোনোবা ছোৱালীজনীয়ে মানে কি হৈছিলে এনেকৈ কোনোবা মানুহতে মানে পিঞ্জিৰাত চৰাইখিনি বেচিবলৈ আনিছিলে দেই তাৰপিছত ছোৱালীজনীয়ে মানে ভিডিঅ' কৰি কিনে কৈছে বেলেগ বিজনেছ নাপালে চৰাইখিনি ধৰিয়ে আনিছে বেলেগ বিজনেছ কৰিব নাপালে সেনেকৈ বুলি কৈছে তাৰমানে পোহনীয়া চৰাই পুহিবই লাগিব সেইটো এৰি দিলেহে মৰিব এইবিলাক পোহনীয়া চৰাই হয় বনৰীয়া নহয় ন এতিয়া ধৰি লওক এইকেইটা চৰাইটো এৰি দিবি নহয় সিহঁতি মৰি থাকিব কাউৰীয়ে মাৰি পেলাব সেইটোৱে বেলেগ চৰাই মাৰি পেলাব সিহঁতি এইটো আমাৰ এইটো পৰিৱেশত থাকিব নোৱাৰিব নহয় সেনেকৈ হয় নাই থাকিব মানে কেনেকৈ থাকিব সিহঁতি খানাই নাপাব সিহঁতক ভাল খানা লাগে সেইটো পোহনীয়া বস্তু হয় সিহঁতক এতিয়া কোনে সদায় কাঙি জানো বজাৰ জংঘলত পাব জানো বুট মগু কাঙি এইবিলাক জংঘলত নাপায় নহয় মানুহে এনেই গোটেই পৰিৱেশটোৱে লেতেৰা কৰি ৰাখিছে কাউৰী শগুনে খাবলৈ নাপায় মৰাশ লেতেৰা খোৱা বস্তুখিনিয়ে লেতেৰা বিচাৰি নাপায় আজিকালি ভালকৈ খাবলৈ সিহঁতি ক'ত পাব এইটো হ'ল মচককলি খুটিয়াই এইটো হৈছে মচককলি গান এটা শুনিছিলোঁ যে আমি যা খুটিয়াই এইটোৱে হে মচককলি হে মচককলি কি চিনেমা গান আছিলে এইটো ৰণবীৰ সিং আছিলে যে নহয় অভিষেক বচ্চন হাৱা মে ফুৰ সেই গানটো মচককলি ইয়াৰ বিশেষত্ব মানে এই পাখিটোৱে বিশেষত্ব নাই ইয়াৰ ৰোগ আছিলে এইটো মানে বিশেষত্ব একো নাই আৰু বহুত পুৰণাতে ৰজা ঘৰত থাকে আৰু সিহঁতি ৰজা ঘৰত থাকে
ৰাণীবিলাকে নিজৰ ৰুমত সজাই থয় যাতে এইবিলাক যাতে উৰি যাব নোৱাৰে বেছি দূৰলৈ তাতে মেহেলৰ ভিতৰতে ঘূৰি ফুৰে সিহঁতি চলাত খোজকাঢ়ি বেছি দূৰলৈ নাযায় হেৰি নকৰে এতিয়া উপকেইটা এইকেইটা মচকলীয়া না কেইটা মচকলীয়ে হয় এইকেইটা সেইটো পোৱালি হয় তাৰ সেইটো পোৱালি হয় মহ সোমাবৰ কাৰণে আঁঠুৱা মাৰি থওঁ এতিয়া মাৰি দে এতিয়া খানা খাই আছে লাঞ্চ টাইম উঠি লওঁ এইটো কোনটো খানা খাই আছে খাবই উঠিলে চাই আছে খাই আছিলে দানা দিলি নাই সিহঁতক এইকেইটাৰ নাম কি ককটেলে হয় সেইটোৱে হয় খালি কালাৰ বেলেগ এইকেইটা ককটেলে খাই আছে ওলাই গ'লি সেইটো হ'ল লাভ বাৰ্ড এইটো হৈছে ককটেল এইটো লাভ বাৰ্ড চাওক কপলছৰ এইটো বাৰ্ড তাৰমানে লাভ বাৰ্ড কপলছত থাকে এবাৰ সেই বান্ধিলে আহি মানে এইটো ক'ত গ'ল এইটো এই বাক্সত ন ইয়াত সোমাই আছে এইটো এই বক্সত সোমাই আছে এইটো সোমাই আছে এইফালে কল আছে নাই এইটো এবাৰ মানে পেৰ বনোৱাৰ পিছত নাভাঙে পেৰ নাভাঙে সেইটো মৰিলে ভাঙিব যদি কোনোবা এজনী মানে মৰি যায় তেতিয়া পেৰ ভাঙিব হয় পেৰ বেলেগৰ লগত বনাব নহ'লে নবনাই আৰু পিছফালে চাওঁ গ'ল পিছফালে আছে বজৰি কি নাম আছে বজৰি আছে বজৰি এইটোতকৈ সৰু সেইটোতকৈ অলপ সৰু আৰু যদি এইকেইটাক মানে কোনোবাই কিনিব বিচাৰে হেৰিয়ত কিনিব বিচাৰিলে পাব আছে মাৰ্কেট প্ৰাইজতকৈ অলপ ডিছকাউণ্টে হৈ যাব সেইখিনি দাদাই এইখিনি দাদাই মানে এইখন যোনে চোৱা চিতা কৰে যাৰ আচল মালিক তাৰমানে তেখেতৰ লগত কণ্টেক্ট কৰিলে পাই যাব কেনেকৈ লয় জোৰকৈ লয় এযোৰত লয় নে এটাকৈ লয় আৰু ইয়াৰ লগত মানে ঘনচিৰিকা উৰি ফুৰিছে 3 ঘণ্টামান নোলায় কেতিয়াবা এতিয়া আমি পিছফালে বাকী থকা কেইটা ফালে ই দানা দিব গৈছে মানে লগতে চ' এতিয়া আপোনালোকক এইকেইটাও দেখাম প্ৰজাতিকেইটা ইয়াত কি আছে ইয়াৰ অকণ বাজৰি মখন দেখিছা মখন কেনেকৈ ঘূৰি ফুৰিছে ইয়াত কি আছে ইয়াত কুকুৰা এতিয়া আমি ভিতৰলৈ সোমাই আহোঁগৈ দাদা একো নক'বতো ভিতৰত সোমাই আহিলোঁ এতিয়া এইকেইটা অলপ ভিতৰৰ পৰা দেখাইছোঁ একদম মানে একদম ফেচ টু ফেচ এইকেইটা বাজৰি এইকেইটা সিহঁতৰ ঘৰচলাকেইটা হেৰিকেইটা টেকলিকেইটা নিজে বনাইছে নেকি মানে ফুটাকেইটা চব নিজে ফুটা কৰে কিনি আনে ফুটা কৰি থাকে দোকানতে বহি কৰে কিমান আছে চা ইয়াত ইফালৰ পৰা চাবলৈ গ'লে 24 নম্বৰ লিখা আছে কেইটা তলত ইয়াত ঘৰ বাগৰি যায় ইফালে আছে একচুৱেলি সেইফালে আছে তলৰ ফালে দেৰি থোৱা আছে চৰাইকেইটা ৰাখা এনেকৈ থাকিব এইটো ঘৰৰ পৰা ওলাইছে এইটো ঘৰৰ পৰা ওলাইছে এইটো ওলাই গ'ল এইটো বহি আছে কিমান ধুনীয়া লাগিছে ন কালাৰটো বেলেগ মোবাইল হ'লে এনেকুৱা কালাৰ নাপালে দিন কোনো ইয়াত আছে নেকি এইটো এটা চুকত বহি আছে এইটো শুই আছে আমাৰ চাৰে বহি আছে তাৰপিছত এইটো এটা চাৰ আমাৰ ইয়াৰ শুই আছে চাৰ এতিয়া মই দানাটো দিওঁ ঘৰ এইটো ভিতৰত চাই কেনেকৈ লুকাই চাইছে মনে কোন আহিছে বুলি চাইছে আহি যাব
জলদি এইখিনি খা দানা শেষ হ'লেগৈ এতিয়া এইখিনি দি আৰামত খাব এই যে মাথাটো উলিয়াইছে তোৰ মাথা উলিয়াইছে বোলে ভিতৰত চাহ আছে মাত নামানিবি খালি ধুলি অকণমান দি ৰেকৰ্ড কৰি দিবি মাতবিলাক ৰেকৰ্ড কৰ মাতবিলাক প্ৰথমবাৰ পৰিভ্ৰমী চৰাইৰ ওচৰত মানে ইমান ওচৰৰ পৰা আছোহি তাকো ইমান ভয় নোখোৱাকৈ আছে মানে সিহঁতি লাইনটো দেখা ভয় খাইছে ন তো এতিয়া লগতে দানা দি থাকক চাই থাকক মই লাহেকৈ বাহিৰত ওলাই যাওঁ সিহঁতি চাগে ভয় খাইছে কেমেৰা মোবাইলটো দেখি কিনে বেগখন খুলিবই ভয় লাগিছে উৰিব বুলি নাযায় সেইফালে এতিয়া ওলাই আহিলোঁ বেগখন মাৰি দিলোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এতিয়া লগতে দানা দি থাকক তাৰপিছত আমি আকৌ যাব লাগিব বাছত আকৌ লৈ যাব লাগিব কি বুলি কয় চাবুৱা যাব লাগিব কি দানা চাউল দুটামান দি থৈ যাম ধান খাবি নতুন কুকুৰা হয় সেইকাৰণে বান্ধি থৈছোঁ যাবলৈ ওলাইছোঁ এতিয়া আমি এইটো কাৰণে ইয়াক মানে ঠাণ্ডা নালাগক বতাহ চতাহ নোসোমাওক বুলি মানে হেৰিখন পাই দিছে আৰু মহ চহ নোসোমাওক বুলি এইফালে আছেচোন নেকি এইফালে চ' গাইছ এতিয়া অৱশেষত ঘৰ পালোহি চাবুৱা আৰু যোৱা ভিডিঅ' নেদেখালোঁ মানে তাত দেখাবলগীয়া ইমান বিশেষ একো নাছিলে সেইটো কাৰণে নেদেখালোঁ চাবুৱা যোৱা ভিডিঅ'টো চ' বাকী আজি চৰাইখিনি চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল পাইছে চাই আৰু আগলৈও মানে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব চ' আজিলৈ হ'ব আৰু গুড নাইট জয় হিন্দ জয় অসম